গুড মৰ্ণিং এভৰিৱান। আৰু আজিৰ ভিডিঅ'টো মই একেবাৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। লগতে আজি যিহেতু শিৱৰাত্ৰি হয়, গতিকে আপোনালোক সকলোলৈকে মোৰ চেনেলৰ তৰফৰ পৰা মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভগৱান শিৱই যাতে সকলোৰে মংগল কামনা কৰে। আজি শিৱৰাত্ৰি বুলি অলপমান সোনকালে উঠা হ'ল, ঘৰৰ বাকী কাম কৰা হৈ গ'ল। এতিয়া পোনপ্ৰথমে মই ঘৰটো মুচি লৈছোঁ। লগতে আজি দেওবাৰো হয়, কিন্তু আনবাৰে মই দেওবাৰে বহুত দেৰিকৈ শুই উঠোঁ, কাৰণ যিহেতু মোৰ অফিচ নাথাকে। কিন্তু আজি শিৱৰাত্ৰি বুলি অলপ সোনকালে উঠিলোঁ। আৰু এতিয়া দুপৰীয়া সময় হৈছে, মই গা পা ধুই আজৰি হৈ আহিলোঁ। এতিয়া মই পিঠাগুড়ি কেইটামানকে খুন্দি লওঁ বুলি ভাবিছোঁ, কাৰণ যিহেতু শিৱৰাত্ৰি, গতিকে পকা মিঠৈটো বনাব লাগিব, আৰু পকা মিঠৈ মেইন হয় শিৱৰাত্ৰিত। আৰু আপোনালোকে শিৱৰাত্ৰিৰ আয়োজন কেনেদৰে কৰিছে মোক কমেণ্ট এটা কৰি জনাই দিব। আৰু লগতে আপোনালোক মন্দিৰলৈ গৈছেনে নাই সেইটোও জনাব। আৰু মোৰ এইটো ভিডিঅ' যদি কোনোবা শিৱসাগৰৰ মানুহে চাই আছে, কমেণ্ট এটা কৰি জনাই দিব, কাৰণ শিৱৰাত্ৰিত মোৰ শিৱসাগৰলৈ যাবলৈ বহুত মন আছিল। আৰু আমাৰ খুব ধুনীয়াকৈ শিৱৰাত্ৰি পতা হৈ গ'ল। নাম গাই থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'লে, কাৰণ মই খুব ব্যস্ত হৈ আছিলোঁ। আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ সৰুকৈ। চাব আৰু কেনে পালে জনাব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।